14 नं रौता समष्टिनि कंग्रेसनि कैंडिडेट मानगोनां प्रेमानन्द ब्रह्म बिथांनिसिम बिटिसि बिसायख'थिनि थाखाय बिथाङा मा फोरमायो आरो सोलिबाय थानाय 27 खालारावहा बिटिसि सरकारा एबा सोलिबाय थानाय सरकारा जोबगोन बिनि बागै बिथाङा मा बुङो जोंनि बड'लेण्ड बुब्लिनि गेजेरजों बिथांखौ जों सोंथि खालामनो सानदों নাই কংগ্ৰেছৰ আমাৰ স্থিতি যথেষ্ট ভাল ইয়াত আমাক আজি আমাৰ খুবেই এটা ভাল লাগে আমি UPPL লিডাৰো মানে কমেণ্ট কৰি আছে যে আমাৰ ফাইট কংগ্ৰেছৰ লগতে হ'ব BPFৰ লিডাৰো কমেণ্ট কৰি আছে যে আমাৰ ফাইট কংগ্ৰেছৰ লগতে হ'ব তে এইটোৰ কাৰণে আমি ভাবোঁ আমি ষ্ট্ৰং বুলি নকলেও অপজিশ্যনে আমাক যথেষ্ট ষ্ট্ৰং বুলি কৈ আছে সেইটোৰ কাৰণে আমাৰ এইটো গুড নিউজ আৰু আমি ষ্ট্ৰং আমি এবাৰ উইনাৰ হোৱাটো আশা কৰিছোঁ আৰু আপুনি মাইনৰিটি ভোট কিমান মান পাব আমি মাইনৰিটি ভোট ধৰক 60-70% এটা ধৰি থৈছোঁ আৰু সময় যেতিয়া চাপি আহিব তেতিয়া আমি গম পাই যাম আপোনালোকৰ মেইন মানে ইলেকশ্যন কেৱল কৰাটো কি আমাৰ প্ৰথমটো হ'ল ডেভেলপমেণ্ট আৰু সেকেণ্ডটো হ'ল কৰাপশ্যন যেহেতু কৰাপশ্যন আজি কৰাপশ্যনৰ কাৰণে বিটিচিটো ডেভেলপমেণ্ট হোৱা নাই আপোনালোকে চাই আছে আজি ঘৰৰ নামত এটা চৰকাৰী আয়ুৱে ঘৰ যদি দিব লাগে 10,000 টকা দিব লাগে মেম্বাৰক চাইকেল এটা আনিব গ'লে 1,000 টকা দিব লাগে সিলাই মেচিন এটা আনিব গ'লে 500 টকা দিব লাগে ৰাস্তা যদি আপোনাৰ 5 লাখ টকা চেংচন হৈছে তাত 50,000 40,000 অলপ মাটি পেলাইছে টেলাৰৰ কাম কৰিছে বাকিখিনি টকা খাই দিছে গতিকে এইখিনি যদি কৰাপশ্যন বন্ধ কৰি দিয়া যায় অটোমেটিকলি ডেভেলপমেণ্ট হ'ব গতিকে এইবিলাক আমাৰ MCLA কক বা আমাৰ চেয়াৰমেনে কক এইবিলাক অলপ চকু দিব লাগে এইবিলাক দিয়াৰ লগে লগে অটোমেটিকলি ঠিক হৈ যাব তো এইটো হ'ল মোৰ প্ৰধান ইছ্যু আৰু 2 নম্বৰ আমাৰ লেণ্ড ইছ্যু যিবিলাক আৰু আমাৰ যিটো কোকৰাঝাৰলৈ প্ৰব্লেম হয় আজি আমি ওদালগুৰিৰ আপুনি জানে কোকৰাঝাৰ আমাৰ পৰা 300-350 কিলোমিটাৰ হয় আমি যিকোনো কামৰ কাৰণে কোকৰাঝাৰ যাব লাগে আজি বিশেষকৈ মই সমষ্টিত ঘূৰোতে এটা বস্তু চাইছোঁ লেণ্ড ৰেজিষ্টাৰত আজি বড়ো ভাই হওক অবড়ো ভাই হওক সবৰে প্ৰব্লেম বোলে পাৰ্মিশ্যন নাপায় তো এইবিলাক ক্ষেত্ৰত আমাৰ MCLA সকলে এছেম্বলিত যাই মাতিব লাগে যে লেণ্ড ৰেজিষ্টাৰ হওক বা যিকোনো পাৰ্মিশ্যনৰ কথাই হওক সব কামবিলাক কুইক ৰেছপন্স হ'ব লাগে এইবিলাক আমি তাত ক'ব লাগিব উইনাৰ হোৱাৰ পিছত আৰু 2 নম্বৰ হ'ল আমাৰ যিবিলাক লেণ্ড ৰেজিষ্টাৰ হওক বা যিকোনো চৰকাৰী কিছুমান ডাঙৰ কামৰ কাৰণে কোকৰাঝাৰ যাব লাগে এইবিলাক কাম যাতে ওদালগুৰি সলভ হোৱাৰ কিবা হয় ডিজিটেল টাইপত বা অনলাইন সিস্টেমত কিবা এইবিলাক পদক্ষেপো দাঙি ধৰিব লাগে তেনেকৈ ধৰণৰ কিছুমানো ইছ্যু আছে মোৰ আৰু লগতে গাঁৱৰ ডেভেলপমেণ্ট এইবিলাকতো থাকিবই এইটোই কথা আমাৰ কণ্টেষ্টটো ইয়াতেতো ত্ৰিকোণ যুঁজ হ'ব BPF UPPL আৰু কংগ্ৰেছে হ'ব কিন্তু মেইন কণ্টেষ্টত আমি ধৰিব পৰা নাই যেহেতু এওঁলোকেও কয় BPFও কয় কংগ্ৰেছৰ লগত UPPL কংগ্ৰেছৰ লগত কিন্তু আমাৰ কাৰ লগত হ'ব আমি ইমান এটা ধৰা নাই আমি ইজিলি ওলাই যাম বুলি ভাবোঁ যেহেতু এইবাৰ BPF UPPL আৰু BJPৰ মাজত ভোটখিনি ডিভাইড হ'ব আমাৰ ভোটখিনি ডিভাইড নহয় পৰাপক্ষত আমাৰ ভোট বেংক আগৰ পৰাই আছে সেইখিনি ভোট পালে আমি সাফিচিয়েণ্ট ওলাই যাম এইবাৰ এইটো যথেষ্ট প্লাছ পইণ্ট যোৱাবাৰ কংগ্ৰেছে খুব 2,000 মাৰ্জিনত 2,000 মাৰ্জিন ডিষ্টেঞ্চত ভোটটো হাৰিছোঁ আমি 2,000 ভোটৰ কাৰণে হাৰিছোঁ যোৱাবাৰ BPFৰ লগত আৰু যোৱাবাৰে আপোনাৰ AIDFে মোটামুটি 2,500 মান ভোট নষ্ট কৰিছিলে তো এলায়েন্স হ'লে এইখিনি ভোট প্লাছ হ'লে আজিৰ তাৰিখত উইনাৰৰ ফিগাৰখিনি আমি পাই গৈছোঁ আৰু 2 নম্বৰ যথেষ্ট আমাৰ মাইনৰিটি ভোটো বাঢ়িছে 3,000 মান বাঢ়ি গৈছে এই ক্ষেত্ৰত আমি ভাবোঁ আমাক কোনো ৰখাব নোৱাৰে এইবাৰ এই ক্ষেত্ৰত কংগ্ৰেছৰ দুইবাৰ ইলেকশ্যন মানে মণিৰাম দৈমাৰী কেণ্ডিডেট আছিল এতিয়া আপোনাৰ লগত যথেষ্ট মণিৰাম দৈমাৰী দিনে ৰাতি কষ্ট কৰি আছে যথেষ্ট সমৰ্থন দি আছে তেখেতো মানে নাখাই নবৈ লাগি আছে আৰু সম্ভৱ তেখেতে যিখিনি কষ্ট কৰিছে বা আমাৰ কৰ্মকৰ্তাই আমাৰ বিজয়টো প্ৰায় নিশ্চিত হৈ যাব হয়তো এইটো ইলেকশ্যনৰ আগে আৰু সম্পূৰ্ণ এতিয়া গম পাম এতিয়া লকডাউনৰ কাৰণে গম পোৱা নাই ভালকৈ সেইটো বৰ্তমান BTR একৰ্ড তাৰ বিষয়ে আপুনি একচেপ্ট কৰে নাই BTR একৰ্ড BTR একৰ্ড একচেপ্ট কৰোঁ কিন্তু মই এটা বস্তু দুখ প্ৰকাশ কৰোঁ যিখিনি আহিছে যিখিনি বস্তু আমি পালোঁ সেইটো অনলি BTR একৰ্ডৰ কাৰণে পোৱা বস্তু নাছিলে সেইটো এটা চিম্পল লজিক এইবিলাক চিম্পল বস্তু আছিলে সেইবিলাক ধৰক আজি আমাৰ যিখিনি বস্তু আনিছে বডোলেণ্ড মেডিকেল কলেজে কওক বা আপোনাৰ পশু চিকিৎসালয়ে কওক যিখিনি বস্তু খুজি আনিলে যিখিনি ভাল উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো আপোনাৰ এটা কালচাৰেলি বনাব সব বস্তু প্ৰায় কোকৰাঝাৰত গৈছে মই যিটো চাইছোঁ 70% আমাৰ ওদালগুৰিত সঁচা কথা ক'বলৈ গ'লে এটা ৰেল ডাব্বা বনোৱা এই ৰৌতা কচুবিলত এটা ৰেল ডাব্বা বনোৱা এটা ইণ্ডাষ্ট্ৰী আহিছে
আজি উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো কালচাৰেল এইটো আমাৰ ইয়াত হ'ব লাগিছিল ওদালগুৰিত, তেতিয়াহে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টটো ডেভেলপমেণ্ট হ'লে হয়। এতিয়া বস্তুটো আমি এই ক্ষেত্ৰতে আমি অলপ মানে দুখ ফিল কৰিছোঁ যে আমাৰ ফালে কি আহিলে, চবটো কোকৰাঝাৰত গৈছে। আমি চব কামৰ কাৰণে কোকৰাঝাৰতে যাব লাগে। আমাৰ ওদালগুৰিত কি অস্তিত্ব আছে? ওদালগুৰিটো কিবা এটা চাব লাগিছিলে। তেনেকৈ মানে যিকোনো বস্তু কেৱল কোকৰাঝাৰৰ ফালে গৈ আছে, আমাৰ ওদালগুৰিতো আমি একো পোৱা নাই। এতিয়া এতিয়া যিটো আপোনাৰ মেডিকেল কলেজ হ'ব, সেইটো ৰঙিয়াত হ'ব। আজি মই এই ক্ষেত্ৰতো ক'ব খোজোঁ, আমাৰ যিটো হেড অফিচ কোকৰাঝাৰ, আপুনি চিন্তা কৰক, ৰাতিপুৱা গ'লে 350 কিলোমিটাৰ, আমি ৰাতিপুৱা 6টাত গাড়ী উঠিলে 12টা এটা বাজি যায়। এই ক্ষেত্ৰত মই ক'ব খোজোঁ, এইটো আমাৰ হ'ব লাগিছিল বাক্সাত, মিডিল পইণ্টত হ'ব লাগিছিল এইবিলাক বস্তু। তে এইবিলাক কথা বহুত আছে। গতিকে চাওঁ, জিকাৰ পিছত যদি আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট আৰু বাক্সাৰ MCA লেভেলবিলাকে যদি চবে মিলিজুলি আমি কিবা এটা কৰিব পাৰোঁ, তে এইবিলাক ক্ষেত্ৰত মই সকলোৰ লগত আলোচনাত বহিম, সমৰ্থন কৰাবলৈ চেষ্টা কৰিম, তেতিয়া নিশ্চয় কিবা এটা সমাধান ওলাব। সেইটোৱে। BPF চৰকাৰে 17 বছৰ চৰকাৰ গঠন কৰিলে, এইটোৰ মাজতে বহুত কৰাপশ্যন মানে কথা হৈছে, এইটো কৰাপশ্যনৰ বিষয়ে আপুনি কি ক'ব? BPF চৰকাৰৰ কৰাপশ্যনৰ কথা যদি ক'ব যাওঁ, আপোনাৰ দিনটোতো শেষ নহ'ব। আজি আমাৰ চকুৰ আগতে আপোনালোকে চাব পাৰে, এইটো এটা ৰাস্তা বনাইছে আমাৰ বজাৰৰ কাষত। এইখন ৰাস্তা আজি কিমান আপোনাৰ 25 লাখ নে 30 লাখ টকাৰ, তাতে আধা কাম কৰি এইটো বন্ধ কৰিলে। বাথৌ মন্দিৰত যিটো আমাৰ কৰিলে, তাতো আধা ৰাস্তা কৰিলে। আৰু অলপ আগত আপোনাক ক'লোৱেই, যিটো ঘৰৰ নামত 5,000 লাগে, 10,000 লাগে। আজি MG এনৰেগাৰ পইচাবিলাক 10-20 হাজাৰ টকা সোমাই তাত মানে কাষ্টমাৰক, আপোনাৰ যিটো কাৰ্ড হোল্ডাৰক 1,500 টকা দি বাকীখিনি পইচা উইড্ৰল কৰি লয়। আৰু তেনেকৈ কৰাপশ্যনটো অগণন আছে। মানে এইবিলাক কৰাপশ্যনৰ কথা ক'বলৈ গ'লে, BPFৰ কথা, আজি BPFে কৰাপশ্যন কৰি গাঁৱে ভূঞে সোমাব পৰা নাই। চেয়াৰমেনবিলাকক ৰাইজে খেদি ফুৰি আছে। এটা ভাল কথা, ৰাইজে সজাগ হৈছে, উচিত মানে বিচাৰ কৰিছে। তে আশা কৰোঁ এইবাৰ BPFে ভালকৈ মানে ৰাইজৰ লগত মুখ ঠেকেচা খাব।